নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। তেনেকৈ একো বিশেষ নাই, সন্ধিয়া ভাগত যে চাহ খাবৰ কাৰণে কিবা এটা বনাই আছোঁ ধৰক। এইটো এইকাৰণে দেখুৱালোঁ, এটা ছিষ্টেম থাকে সেইটো বনোৱা। এয়া মই টাৱা গৰম কৰি লৈছোঁ আৰু ইয়াতে অকণমান চাফা কাপোৰেৰে তেল মই ভালদৰে এনেকৈ ঘঁহাই দিছোঁ। আৰু এতিয়া গৰম হোৱাৰ লগে লগে মই ইয়াত হেতাৰ জোখত 3 হেতা দি দিম। এয়া ঘুলি থৈছিলোঁ, মই পিঠাগুড়ি লোৱা নাই, মই আটা গুড়ি লৈছোঁ আৰু 3 চামুচ দি অকণমান সময় ৰৈ মই এতিয়া ঘূৰাই দিম গোল হ'বলৈ। আচলতে এই যে ঘূৰোৱাটো এটা কলা বুলিয়ে ক'ব লাগিব, কাৰণ মই কেইবাবাৰো শিকিও এনে গোল কৰিবই নোৱাৰিছিলোঁ। পিছত পাৰিলোগৈ, শাহুমাই শিকাই দিছিলে। তাৰপিছত খুবেই পটককৈ হয় আৰু খাবলৈও ভাল। চাহৰ লগত ইলুট সিলুট কৰিলেই পটককৈ হৈয়ে যায়, মানে কুইক ৰেচিপি বুলি ক'ব লাগিব। আৰু আচল ৰেচিপি বুলি ক'ব নাযাওঁ, মানে কিবা এটা আৰু চাহ খোৱাৰ যোগাৰ। আৰু এইবিধক আমি ঘোলা ৰুটি বুলি কওঁ, ভুৰভুৰীয়া পিঠা বুলিও কওঁ। আপোনালোকে কি কয় কমেণ্টত জনাব দেই। আৰু ইয়াৰ পিছতে বাবুক অলপ পঢ়ুৱাবগৈ লাগিব, তো তাৰ ওচৰলৈ যাম এতিয়া। কিনো কৰি আছে চাওঁগৈ। হয় নেকি? পেন্সিল দিলে আৰু কালাৰ পেন্সিল নিদিয়া আৰু কলম দিলে। ভালেইটো, ইমান দিছে ভাইটিয়ে দিলে আৰু কিবা বস্তু দিছে, জেলি বৰ ধুনীয়া লাগিছে দেই বস্তু। আৰু বক্সটো দিছে। হয় নেকি? অনলাইনৰ পৰা এটা বাবুৱে জোতা কিনিলে। বেলেগ আৰু তোমাৰে দিন আৰু ন। বাবু পঢ়াৰ আগতে কোনে কি দিছে নাই সেইবিলাক দেখাই ল'লে, আৰু এতিয়া পঢ়ুৱাই লওঁ। আৰু এয়া মই ৰাতি সাঁজৰ কাৰণে মাছ বাছি ল'লোঁ। তেওঁ ক'লে বোলে ফিছাৰী মাছ আনিছোঁ, তো বাছি লৈছোঁ, বনাম আৰু লাহেকৈ। আজিৰ ভিডিঅ'টোত বিশেষ একো তেনেকুৱা নাই, মাত্ৰ ভিডিঅ' কণ্টিনিউ ৰাখিবৰ কাৰণেহে মই আপোনালোকৰ আগলৈ ভিডিঅ' লৈ আহিলোঁ। তো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে নতুনসকলে। তো আজিলৈ আহোঁ, বাই বাই।